ৰাজ্যত ইটোৰ পিছত সিটো জঘন্য কাণ্ড সংঘটিত হোৱাৰ মাজতে আন এক জঘন্য ঘটনা সংঘটিত কৰিছে এজন গাঁওবুঢ়াই। প্ৰমাণপত্ৰ আনিবলৈ গৈ গাঁওবুঢ়াৰ কামনা বলি হ'ল গাঁৱৰে এগৰাকী মহিলা। ঘৰত মানুহ নথকা সুবিধা লৈ মহিলাগৰাকীক ভিতৰলৈ আনি দৰ্জা বন্ধ কৰি উপৰি জুপৰি ধৰ্ষণ কৰে গাঁওবুঢ়াজনে। আচলতে ঘটনাটো কি হৈছিল, ভুক্তভোগী মহিলাগৰাকীৰ এটা ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো। গেছৰ কাৰণে প্ৰমাণপত্ৰ আনিব গৈছিলো, আনিব যাওঁতে যুদ্ধবস্ত কৰি মোক হেৰি কৰি ধৰিছে, ধৰি পেলাই মাৰি সি তাৱাৰাকে মাৰিম বুলি কৈছে আৰু মতাজনকো মাৰিম বুলি কৈছে। মোক বেয়া কাম কৰিছে। ৰুবুল আলী, চিলামাচি। প্ৰমাণপত্ৰ আনিব গৈছিলো, গেছৰ প্ৰমাণপত্ৰ এখন আনিব গৈছিলো। তাৰাই ধৰি সি দৰ্জা খান দি কৈছে ল'ৰা দুটাকো মাৰিম আৰু এফালে মই হেৰি নিজৰ মানুহটোকো মাৰিম বুলি কৈছে। কি কাৰণত মাৰিম বুলি ক'লে আপোনাক? কি কাৰণ বেয়া কাম হেৰি কামৰো হয়। কি নাম গাঁওবুঢ়াৰ? ৰুবুল আলী, ক'ত ঘৰ? চিলামাচি। কাৰোবাক কৈ দিলে বেয়া মাৰি পেলাম বুলি কৈছে। কৈ দিম বুলি কোৱা দেখি মাৰি পেলাম বুলি কৈছে। মানে কি হৈছিল, কি কৰে কিবা গেছৰ কামত গাঁওবুঢ়াৰ ওচৰত গৈছিলে। গাঁওবুঢ়াৰ ওচৰত যোৱাত তাৰমানে গাঁওবুঢ়াই তেখেতক কিবা হেৰি আমাৰতো ৰেপ কৰিলে, তাৰমানে বলপূৰ্বকভাৱে ৰেপ কৰিলে। তাৰপিছত তেওঁ কৈছে বোলে এইটো যদি তই কাৰোবাক কৈ দিয়া নহ'লে তেনেহ'লে তাৰমানে তোক পৰিয়াল সহকাৰে তাৰমানে মাৰি পেলাম। মৃত্যু পানে মই ভাবি দিলে। মহম্মদ ৰুবুল আলী, চিলামাটি গাঁৱৰ গাঁওবুঢ়া। তাৰপিছত কি হ'ল? তাৰপিছত তেওঁ তাৰমানে সেই হিচাপে থাকি তাৰমানে ভয়তে লাজতে তাৰমানে প্ৰকাশ কৰা নাই কথাটো। তাৰপিছত তেওঁ হেৰি কৰিব নোৱাৰি, তাৰমানে এইবিলাক পাপৰ বস্তুটো তেওঁ তাৰমানে ৰাইজৰ ওচৰত পাব্লিছ কৰি দিলে, মই এনেকুৱা কৰিলে। তাৰপিছত তেওঁ আমাৰ তাৰমানে হেৰি হিচাপত ধৰ্মীয় হিচাপত তাৰমানে প্ৰায়শ্চিত্ত হ'ল। এই কেছটো আমি তাৰমানে আজি 4 দিন হ'ল কেছটো গম পাই তাৰমানে আৰু বহি থকা নাই। আমি তাৰমানে অলপ চাইডত যোগাযোগ কৰিলোঁ, কৰি পেলাই এইখিনিকে আগবাঢ়িছোঁ আৰু এতিয়া কথাটো আলোচনা হৈছোঁ। কথাটো এতিয়া আৰক্ষীৰ ওচৰত আহিছোঁ, লগতে তাৰমানে দোষীয়ে তাৰমানে উচিত শাস্তি পাব লাগে। আমাৰ ৰাইজৰ ভুল বিচাৰ কৰা গাঁওবুঢ়াই যদি এনে জঘন্য কাণ্ড সংঘটিত কৰে, তেনে গাঁওবুঢ়াক আচলতে কি কৰা উচিত, এই বিষয়ত আপোনালোকৰ মতামত কি তলৰ কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো ইমানেই আছিল, শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।